নমস্কাৰ সকলোকে স্বাগতম জনাইছোঁ জিতিমণি নামৰ ইউটিউব চেনেললৈ। প্ৰথমতে সকলোৱে চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব যিসকলে এতিয়ালৈকে কৰি ৰখা নাই। আজি আমি জানিম দীপাৱলী কিয় পালন কৰা হয়। 25 কাতি 2000 দেওবাৰে পালন কৰা হ'ব, ইংৰাজী 12/11/2023। দীপাৱলী পালন কৰাৰ কাৰণটো হ'ল যেতিয়া ৰামচন্দ্ৰই বনবাসলৈ গৈছিল, সেই বনবাসৰ সময়ছোৱাতে ৰামচন্দ্ৰৰ পত্নী সীতা ৰাৱণে হৰণ কৰি লৈ গৈছিল আৰু সেই হৰণ কৰি লৈ যোৱাৰ সময়খিনিত ৰামে বহুতো সংগ্ৰাম কৰিব লগা হৈছিল আৰু সেই সংগ্ৰাম কৰি সাগৰত সেতু বান্ধি লংকাৰ পৰা সীতা উদ্ধাৰ কৰিছিল আৰু দুৰ্গা পূজাৰ দশমীৰ দিনা ৰাৱণক বধ কৰিছিল। আৰু সেই সময়তে যিহেতুকে ৰাৱণৰ মৃত্যু হৈছিল, ৰামৰো 12 বছৰ বনবাস কাল শেষ হৈছিল আৰু সেইবাবে ৰাম অযোধ্যালৈ ঘূৰি আহিছিল। ঘূৰি আহোঁতে গাঁওবাসীয়ে ৰামৰ বিজয় উৎসৱ হিচাপে ৰাম অহাৰ উৎসাহতে বিজয় উৎসৱ হিচাপে দীপাৱলী পালন কৰে আৰু সেইবাবে সকলোৱে নিজৰ পদূলিৰ মূৰত চাকি জ্বলাই 108 গছিকৈ চাকি জ্বলাই উঠি বিজয় উৎসৱ পালন কৰে আৰু সেইবাবে আমি দেৱালী পালন কৰা হয়। আৰু লগতে কৈ থওঁ যে দীপাৱলী পালন কৰা হৈছে ৰামচন্দ্ৰৰ বিজয় উল্লাসৰ বাবে। আৰু দীপাৱলীৰ লগতে কালী পূজা পালন কৰা হয়। মানে কালী পূজাটো বেলেগ আৰু দীপাৱলীও বেলেগ, সম্পূৰ্ণ পৃথক। যিহেতুকে দীপাৱলীটো হ'ল ৰামচন্দ্ৰৰ বিজয় উল্লাসৰ বাবে পালন কৰা হয় আৰু কালী পূজাটো পালন কৰা হয় মানে অমাৱস্যাটো সেই দিনাই পৰে, সেইবাবে কালী পূজাও উদযাপন কৰা হয় কালী দেৱীক প্ৰাৰ্থনা কৰিবৰ বাবে বা পূজা দিবৰ বাবে। ধন্যবাদ। সকলোৱে চেনেলটো ছাবস্ক্ৰাইব কৰিব। ধন্যবাদ।